Coach. Hindu. Coach. ই নাকি হিন্দু ছোৱালী কিয় আনছা ক'ত ছোৱালী আনিছো ক'ত আছে ছোৱালী ক'ত হিন্দু ছোৱালী আনিছো লাভজা পলাই গৈ আছে পলাই ক'ত গৈ আছো ক'ত আছে তোৰ ঘৰত আছে মৰমালা ছোৱালী আনলি আমাৰ জাতিটো ছোৱালী গৈছিলো নষ্ট কৰবি ঘৰত বল শোণিতপুৰৰ ঢেকিয়াজুলিত লাভ জেহাদক লৈ সংঘটিত হৈছে অভাৱনীয় তথা ভয়ংকৰ ঘটনা। আজি খেদি স্থানীয় দল সংগঠনৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লাভ জেহাদৰে জড়িত এজন যুৱকক। এয়া চাওকচোন কেনেকৈ খেদি ধৰিছে লাভ জেহাদৰে জড়িত আকৰাম নামৰ যুৱকজনক। উল্লেখ্য যে ঢেকিয়াজুলিৰ ৰবৰতোলাৰ এগৰাকী আদিবাসী সম্প্ৰদায়ৰ যুৱতী প্ৰায় 15 দিন ধৰি সন্ধানহীন হৈ আছিল। আকৰাম নামৰ যুৱকজনে আদিবাসী সম্প্ৰদায়ৰ এইগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাই নিজৰ সৈতে পলুৱাই লৈ গৈছিল। যুৱতীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ লগত যোগাযোগ কৰাৰ লগতে বিভিন্ন মহলত বিষয়টোক লৈ দৃষ্টি আকৰ্ষণ কৰাৰ পিছতো যুৱতীগৰাকীক উদ্ধাৰ কৰিব পৰা নাছিল। কিন্তু আজি ঢেকিয়াজুলিৰ একাংশ যুৱকে সম্ভেদ পাই ঢেকিয়াজুলি আৰক্ষীৰ সহযোগত ডিব্ৰু দৰং চাহবাগিচা বজাৰ অঞ্চলত উপস্থিত হয়। সেই ঠাইত উপস্থিত হৈ যুৱকজনক সোধপোছ কৰিব বিচাৰোতেই যুৱকজনে দৌৰি পলাবলৈ চেষ্টা কৰে। দৌৰি পলাবলৈ চেষ্টা কৰা আকৰাম নামৰ যুৱকজনক উপস্থিত লোকে পিছফালৰ পৰা খেদি ডিব্ৰু দৰং চাহবাগিচা বজাৰ অঞ্চলৰ পৰা কৰায়ত্ব কৰে। লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় সন্ধানহীন যুৱতীগৰাকীকো। পিছত উপস্থিত দল সংগঠন আৰু স্থানীয় লোকে যুৱকজনক লপাছপা দি আৰক্ষীক চমজাই দিয়ে। চাওক এইজনেই সেই লাভ জেহাদৰ দৰে ভয়ংকৰ কাণ্ডত জড়িত যুৱকজন। ইফালে ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্থানীয় এজন যুৱকে এনেদৰে কয়, কালি ৰাতি মই গম পালো যে আমাৰ এই ৰবৰতোলা এই কি আকৰাম মিয়াৰ নামটো আমাৰ এই হিন্দু ছোৱালী এটা আদিবাসী ছোৱালীকেইটা সি পলাই কিনে আনিছিলে। পলাই কিনে আনি আজি কমচে কম আজি 12-13 দিন হ'ল সি লুকাই কিনে থৈছে, কোনো যাতে গম নাপায়। মই ৰাতিপুৱা ফোনাফোনি দি কৰিছোঁ, ফোনাফোনি কৰি কিনে তাৰ পিছত গম পোৱা গ'ল যে তাতে কনফাৰ্ম আছে। তাৰ পিছত আমি গৈছোঁ, মানে গোটেই মণিকান্দাক ক'লোঁ, কৈ কিনে আমি মানুহ ল'ৰাকেইটা গোটাই কিনে গৈছোঁ। ল'ৰাটোক গম পালোঁ যে এই ৰৌমাৰী বজাৰত আছিলে ল'ৰাটো এই ৰৌমাৰী বজাৰত ল'ৰাটোক গৈ কিনে আমি দৌৰাই কিনে ধৰিছোঁ তাকে। মিয়া বাংলাদেশী আমাৰ আদিবাসী ছোৱালীকেইটাক যদি লাভ জিহাদত ফচাবৰ কাৰণে যদি এইবাৰৰ পৰা যদি সিহঁতে টাৰ্গেট কৰে আমাৰ হিন্দু ছোৱালী বা আমাৰ আদিবাসী ছোৱালীক, তেনেহ'লে আমি এই মিয়া বাংলাদেশী কেইটাক এই ঢেকিয়াজুলি মাছ মজিয়াত আমি দৌৰাই কিনে পিটিম বুলি আমি কথা দি আছোঁ। আজি মিয়া যদি নুশুধৰে যে অহাকালি কিন্তু মিয়াৰ পৰিণাম বহুত ভুক্তভোগী হ'ব। এইটো আমি কিন্তু মিয়াকেইটাক খুকিয়াই দিব বিচাৰি আছোঁ। আৰু এইটো সদয় অসম আদিবাসী ছাত্ৰ সন্থা এইটো কেতিয়াও নামানে, এইটো আদিবাসী ছাত্ৰ সন্থাৰ কিন্তু দাবী হৈছে চিধা কথা। এতিয়া ঢেকিয়াজুলিত সংঘটিত হোৱা এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে সমগ্ৰ ঢেকিয়াজুলি অঞ্চলত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। ব্যুৰো ৰিপৰ্ট অগ্নিগড়।